এটা ফিশ থালি দি দিবা তই কি খাবি চাই ল চিকেন আৰু লগত পানী এটা দি দিবা হা ওকে এইখন কি তাৰ বাপেকৰ দোকান নেকি পানী এইখন কি তোমাৰ বাপেৰৰ দোকান নেকি মানে নহয় মানে তাই কৈছে দেই হয় মোৰ দেউতাৰে এইখন কিমান হ'ল আপোনালোকৰ 400 আৰু এইটো ওকে থ্যাংক ইউ হেৰি খানাটো কিন্তু বিৰাট টেষ্টি আছিল Thank you. আপোনালোকৰ হোম ডেলিভাৰী হয় হৈ নেকি যায় আপোনাৰ 2 কিলোমিটাৰ ভিতৰত আপুনি হোম ডেলিভাৰী পাব আপোনাৰ নম্বৰটো দিব নেকি ওকে দি আছো থেংক ইউ দেই ঠিক আছে আহিব দেই ঐ কিবা এটা অৰ্ডাৰ কৰি দেচোন হেল্ল' দাদা আপোনালোকৰ তাত থালি হ'বনে এতিয়া হ'ব ঠিক আছে দুটা অৰ্ডাৰ প্লেচ কৰি দিব হা লোকেশ্যনটো পঠিয়াই দিবচোন অ'কে এটা চিকেন আৰু এটা ফিছ কৰি দিব হৈ যাব ৰাখিছোঁ দেই হৈ গ'ল ক'ৰ পৰা অৰ্ডাৰ কৰিলি সেইদিনা যে গৈছিলোঁ আখল বাইদেউ মই আপোনাৰ লোকেশ্যনত আহি পালোঁ ৰ'ব গৈ আছোঁ ঐ ভলু তই ইয়াতে কি কৰি আছ আপোনাক লগ পালোঁ ভালেই হ'ল আপুনি 20 টকা এটা পাব আপোনাৰ কিউআৰটো দিয়ক 80 টকা হৈছিলে আপুনি 100 টকা দি গৈছিলে মোক মই অৰ্ডাৰটো দিছিলোঁ কিমান হ'ল 220 কিউআৰটো আৰু মোৰ নাম স্বয়ম হয় ভলো নহয় পাৰিলে ৰেটিংটো দি দিলোঁ থেংক ইউ হে স্বয়ম বাই জাগি উঠে